নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল জেবি কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটি ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ভাল লাগিলে শেষত লাইক কৰিবলৈ নাপাহৰিব। আজিৰ থাম্বনেইলখন দেখি হয়তো গম পাইছে মইনো কি বনাইছোঁ। আজি লাই শাকৰ সৈতে গাহৰি মাংস বনাইছোঁ। যিহেতু এতিয়া লাই শাকৰ ছিজন, গতিকে ভাবিলোঁ লাই শাকৰ সৈতেই গাহৰি মাংসৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। যিহেতু মোৰ চেনেলত লাই শাকৰ সৈতে গাহৰি মাংসৰ ৰেচিপি শ্বেয়াৰ কৰা নাই আগত। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এইখন মই কেৰাহী লৈছোঁ আৰু এতিয়া মই গেছটো জ্বলাই দিছোঁ। কেৰাহীখন পাতি দিলোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু এইফালে মই এইখিনি লাই শাক দেখিছে ধুনীয়াকৈ ধুই লৈছোঁ। এইখিনি ঘৰৰ লাই শাক, খাবলৈ ভাল লাগিব। আৰু আনফালে মই ইয়াতে নহৰু লৈছোঁ থেঠেলিয়াই পেলাই, এয়া আদা, পিঁয়াজ এটা লৈছোঁ, এয়া জলকীয়া, ভোট জলকীয়া ইয়াৰে অকণমান দিম মই। আপোনালোকে যদি জ্বলাৰ বেছিকৈ খায় তেন্তে জ্বলাৰ পৰিমাণটো বঢ়াই দিব। এতিয়া মোৰ কেৰাহীখন গৰম হৈ লওক। আৰু আপোনালোকক লাই শাকনো কিহৰ লগত বনাম সেয়া ক'বলৈ পাহৰিছোঁ। এতিয়া মই লাই শাক বনাম গাহৰিৰ লগত। আৰু এয়া মাংস মই ধুই পেলাই এনেদৰে ৰাখি দিছিলোঁ পানীখিনি যাবৰ কাৰণে। এয়া প্ৰায় আধা কিলো জোখৰ আছে। এতিয়া মোৰ কেৰাহীটো গৰম হৈ গ'ল। ইয়াতে মই তেল দি দিছোঁ। তেল বেছি দিব প্ৰয়োজনে নাই, যিহেতু গাহৰি মাংসত চৰ্বিটো থাকেই, সেইটো কাৰণে এতিয়া তেলটো গৰম হওক। মোৰ এইফালে তেল গৰম হৈ গ'ল। মই গেছটো কম কৰি লৈছোঁ আৰু ইয়াতে দি দিম এতিয়া কাটি থোৱা পিঁয়াজ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ব লাগিব। পিঁয়াজখিনি সোনকালে চফ্ট হৈ যাবৰ কাৰণে মই ইয়াতে দি দিম নিমখ। গেছটো কম কৰি ৰাখিছোঁ। নিমখ মই একেলগে দিয়ে দিছোঁ আৰু ইয়াতে পৰিমাণ অনুযায়ী। এতিয়া কম জুইতে পিঁয়াজখিনি চফ্ট হোৱালৈকে ভাজি ল'ম। লাই শাকৰ সৈতে গাহৰি মাংস হয়তো বহুতেই খাইছে, যিসকলে খোৱা নাই এবাৰ খাই চাব, খাবলৈ বহুতেই টেষ্ট হয়। বিশেষকৈ এতিয়া ঠাণ্ডা দিনত লাই শাকটো এভেইলেবল হৈছেই, আৰু যিসকলে ঘৰতে কৰে বা খাই পাইছে এনেদৰে গাহৰি মাংসৰ লগত, তেন্তেতো টেষ্টটো ক'বই নালাগে নহয় জানো, ইমানেই ভাল লাগে খাই। আৰু বনাবলৈও একেবাৰে সহজ। ইয়াত বিশেষকৈ একো মা মছলা তেনেকৈ দিবই নালাগে। মই এতিয়া কাটি লোৱা আদা আৰু থেঠেলিয়াই লোৱা আদা আৰু নহৰুখিনি দি দিলোঁ। এইখিনিও এতিয়া অলপ সময় লৰাই থাকিম। অকণমান কেঁচা গোন্ধটো যোৱালৈকেহে মই ভাজি ল'ম। জোখ অনুযায়ী হালধি দি দিছোঁ। এতিয়া মই ইয়াতে অকণমান কালাৰটো হ'বৰ কাৰণে ৰেড চিলি পাউডাৰ দিছোঁ আৰু অকণমান ধনিয়া গুড়ি, একদম কম পৰিমাণে, আৰু অকণমান জিৰা গুড়ি, আৰু মই একো নিদিওঁ ইয়াতে। যিখিনি মাংস আছিলে মাংসখিনিও এড কৰি দিম। গেছটো মই কমাই থৈছোঁ। মাংসখিনি দিয়াৰ পিছত মিডিয়াম ফ্লেমত দি দিম মই। আৰু যিকোনো বস্তু কম জুইত সিজিলে খাই ভাল লাগে। এতিয়া গেছটো অকণমান বঢ়াই লৈছোঁ, মিডিয়াম কৰি লৈছোঁ। এতিয়া এইখিনি লৰাই দিম। গাহৰি মাংসত যদি চৰ্বিটো বেছিকৈ থাকে তেন্তে তেল একেবাৰে কম দিলেও হয়। আজি কিন্তু মোৰ মাংসখিনিত চৰ্বিটো অকণমান কমকৈ আহিছিলে, সেইটো কাৰণে মই তেল অলপ দিয়া হ'ল। আৰু বিশেষকৈ আমি চৰ্বিটো বেছিকৈ নাখাওঁ, কিন্তু এনেদৰে লাই পাতৰ লগত অকণমান চৰ্বি মাংসটো হ'লেহে ভাল লাগে নহয় জানো। তেতিয়াহে ইয়াৰ তেলটো ওলায়, আৰু বহুতে তেনেকৈ তেলটো ওলালে তেলতে ভাজে। ময়ো তেনেদৰে ভাজোঁ, কিন্তু আজি মাংসটোত ইমান এটা চৰ্বিটো নাহিলে, সেইটো কাৰণে অকণমান তেল দিবলগীয়া হ'ল। এতিয়া এইখিনি অলপ সময় এনেদৰে কম জুইতে কাপতে সিজিবলৈ দিম। জলকীয়াটো মই এতিয়া নিদিওঁ, অলপ পিছত দিম। এতিয়া এবাৰ লৰাই ল'লোঁ ভালকৈ। এতিয়া প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকোনখন এনেদৰে লগাই দিম আৰু গেছটো মই মিডিয়াম ফ্লেমতে ৰাখিছোঁ।
এতিয়া এবাৰ উদঙাই চাইছোঁ। লাহেকৈ ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু মাংসখিনিৰ পৰা। আৰু 10 মিনিটমান এনেদৰে কম জুইতে সিজিবলৈ দিম। মই একেবাৰে কম কৰি ৰাখিছোঁ জুইটো। পুনৰবাৰ ঢাকি দিছোঁ এইখিনি। আৰু এইখিনি হয় মানে এতিয়া মই এই লাই শাকখিনি যে দেখিছে, এইখিনি মই এতিয়া হাতেৰে মোহাৰি ল'ম। এই লাই শাককেইডাল এনেদৰে মই হাতেৰে মোহাৰি ল'ম। এনেকৈ ডাঙৰ ডাঙৰ চাইজতে দিম। এনেদৰে দিলেহে খাবলৈ ভাল হয়। এতিয়া লাই পাতখিনি মই এনেদৰে হাতেৰে মুচুৰি লৈছোঁ গোটেইখিনি। ডাঙৰ ডাঙৰ কৰি দিছোঁ এনেদৰে। খাবলৈ ভাল লাগিব এনেদৰে। এতিয়া এইখিনি মই ডাঙৰ ডাঙৰকৈ লৈছোঁ। এয়া পটককৈ সিজিব এইবোৰ, একদম চনকা হয়। কৰি চাওঁচোন মাংসখিনি। ধুনীয়াকৈ তেল ওলাইছে, অকণমান তলত লাগিছেগৈ আৰু। এই কাপটোৰে আমি অলপমান দি দিছোঁ। মাংসটো যিহেতু সিজিব লাগিব সেইটো। এতিয়া এই জলকীয়া টকীয়াটো ইয়াৰে আধা অংশ মই কাটি ল'ম এনেদৰে, যিহেতু ইমান জ্বলা। এতিয়া ঢাকোনখন আঁতৰাই চাওঁ। অলপ বঢ়াই পেলাই চব্জিখিনি এনেদৰে দি দিম। কম কমকৈ এনেদৰে কৰি লৰাই দিম। যিহেতু মই ডাঙৰ ডাঙৰকৈ দিছোঁ। একেবাৰে কমি যাব। এবাৰ চেক কৰি চাওঁ। এয়া ধুনীয়াকৈ সিজি গৈছে। লাই শাকৰ ঠাৰিবিলাকো খুব ধুনীয়াকৈ সিজি গৈছে। পাতবিলাক সিজি গ'ল। পাতখিনি সিজিবলৈ বেছি টাইম নালাগেই। ঠাৰিবিলাকো সিজি গ'ল ধুনীয়াকৈ। এইখিনি হৈ গ'ল। এতিয়া ইয়াতে মই কাটি ৰাখিছিলোঁ এয়া অলপমান ধনিয়া, আৰু এতিয়া মই ওপৰত ধনিয়াখিনি এনেদৰে দি দিছোঁ। এইখিনি দিয়াৰ পিছত এবাৰ মই লৰাই দিম। আমাৰ আজি মাংস ৰেডি হৈ গ'ল। আমি ভাতৰ লগত এতিয়া ইয়াৰ জুতি ল'ম। গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে আজি ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।